চেনেল বলক আপোনালোকক আজি এটা আনবক্সিং ভিডিঅ' দেখাম মোৰ ল'ৰাৰ কাৰণে এখন অনলাইনৰ পৰা অৰ্ডাৰ কৰিছোঁ দেখাম এটা আনবক্সিং কৰিব লৈছোঁ ভিডিঅ' চাওক আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিব মই দেখাম এতিয়া কি আনিছোঁ আপোনালোকেও চাওক মোৰ ল'ৰাৰ কাৰণে আনিছোঁ যদি ভাল লাগে আপোনালোকেও ল'ব পাৰিব ফ্লিপকাৰ্টৰ পৰা চাওক কি বস্তু আমি লাহে লাহে আনবক্সিং কৰি আছোঁ চাওক কি সুন্দৰকৈ ওলাব এতিয়া আহি গ'ল দেখিছেনে কি এইটো আপোনালোকে মনে মনে ভাবকচোন কি বস্তু আনিছোঁ মই দেখাইছোঁ চাওক আহি গ'ল এইখন এখন চিলেট হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে এইখন ব্যৱহাৰ কৰিব পাৰিব চাওক ইয়াত আপোনালোকে লিখিব পাৰিব এনেকৈ তাৰপিছত কাটিব পাৰিব চাওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব আপোনালোকক যদি লাগে আপোনালোকে আনিব পাৰিব চাওক কি ধুনীয়া আজিকালি খুব চলিছে এইখন মই অৰ্ডাৰ দিলোঁ ল'ৰাৰ কাৰণে আপোনালোকক যদি লাগে অৰ্ডাৰ দিব পাৰিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই যদি আপোনালোকে ল'ম বুলি ভাবে বেছি দাম নহয় আপোনালোকে ফ্লিপকাৰ্টত গৈ ল'ব পাৰিব বেছি দাম নহয় মাত্ৰ 212 টকাতে পাব আপুনি এখন চিলেট যদি আপোনালোকৰ ল'ৰাৰ কাৰণে ল'ম বা ছোৱালীৰ কাৰণে ল'ম বুলি ভাবিছে অৰ্ডাৰ কৰিব পাৰিব